তো হেল্ল' দোস্ত ওয়েলকাম টু পিংকুজ ব্লগ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ থাম্বনেইলখন চাই নিশ্চয় গম পালে আজি ভিডিঅ'টো পুৰা মানে এটা তেতিয়া বলক আজি ন খাম তো কি লেভেলত খাম আমি তো মানে আমাৰ ঘৰৰ ওচৰৰে মানে নুমল বৰ্তা এজন আছে তো নিমন্ত্ৰণ কৰিছে মোক আমি এতিয়া খানাটো খাওঁগে তো ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি চেনেলটো নতুন গৈছে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব বলক এতিয়া খানাটো খাওঁ আৰু দেখাওঁ আৰু আপোনালোকক কেনেকৈ কি হৈ আছে তো বলক আৰম্ভ কৰোঁ আকৌ এবাৰ ভিডিঅ'টো বলক তো এইকেইদিন মানে বিৰাট ঠাণ্ডা মানে তামাম ঠাণ্ডা পৰিছে তো চালক আমি আহি মানে এতিয়া অলপ জুই ফাই লওঁ তো ঠাণ্ডাটো যিহেতু বিৰাট তামাম পৰিছে তো সেইকাৰণে আমি অলপ জুই ফাই লওঁ আৰু আজি খানাটো কিহে কিহে বনি আছে আৰু দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো তো অলপ আহক কেতিয়া জুই ফাই লওঁ মস্ত এবাৰ মানে এতিয়াই মানে এইটো মাহতে মানে জুই বহুত ডাঙৰ হৈ যায় মানে আৰু তো এতিয়া বাৰু মাঘ বিহু ওচৰত পালেহি তো মাঘ বিহু ওচৰত মানে জুই বহুত ডাঙৰ হৈ যায় তো আৰু এইফালে খানা বনি আছে চাওক বোলে দালি তাৰপিছত এইফালে ভাতটো বনি আছে তো আহক কি হেকে বনাই আছে কি কৰি আছে আমিও জানি লওঁ আপুনি মানে ময়ো জানি লওঁ আপুনিও জানি লওক কি কৰি আছে এওঁলোকে ভাজি ভাজি তো তাত দিছোঁ কি দালি ভাত ইয়াত কাঢ়িব দালি তো আপোনালোকৰ ইয়াত চালক মাছৰ আঞ্জা দালি বনি আছে তো আৰু এইফালে ভাজিটো অলপ দেখাই দিব নি অকণমান দেখাই দিওঁ তো অকণমান ভাজিটো চালক কেনেকুৱা লাগিছে মানে বনাই আছে আৰু কেনেকৈ চালক তো চালক মাছৰ মানে মাথাবিলাক পুৰা মিক্স মানে এইটো ভাজি এটা বনাইছে লেবেৰা ভাজি আৰু খন্তেক পাছতে আমাৰ খানাটো মানে হ'ব গৈ আছে আৰু এতিয়া আৰু কি হ'ব আছে বাকী মানে চব অলমষ্ট হ'বলৈ হৈছে আৰু অলপকৈ উতলাই দিছে তো এতিয়া ৰ'ব খাব লাগিব এতিয়া চালক আকৌ এবাৰ দেখা দিওঁ তো আৰু এতিয়া ঠাণ্ডা লাগিছে তই অকণমান জুই খোৱা ল'ব লওক তো নহ'বলৈ তুমি আৰু এইবিলাক চালক ধান এনেকৈ আনি থৈছে এইবিলাক নতুন ধান তো আৰু এইগৰাকী হৈছে মহিলা তো এখেত লোকৈ মালিকনী মানে আমাক নিমন্ত্ৰণ গৃহস্থ তো এখেত হৈছে গৃহস্থ আৰু ইজনক দেখাম বাৰু তেওঁ নিমন্ত্ৰণ কৰিলে আমাক তো আমিনো নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছোঁ আজি খানাস্থলীত মানে ন খোৱাত তো আৰু কেনেকুৱা লাগিছে আপোনাৰ মজা লাগিছেনে খানাটো দিলে বহুত ধন্যবাদ আৰু যোৱা বছৰলৈ আকৌ আমাক দিব খানাটো ভালে কুশলে সকলোকে জীয়াই ৰাখক আমি যোৱা বছৰলৈ আকৌ ইভাগে মিলাব হ'ব দিয়ক আৰু ভাল হ'ব আৰু আমাক খানাটো আজি ধুনীয়াকৈ খুৱাব আৰু ঘৰৰ চাউল ন এইবিলাক চব ঘৰৰ বস্তু চব মানে চব ঘৰৰ বস্তু লগাইছে আৰু এইবিলাক নতুন ধান তো ভঁৰালত ভৰা নাই বাৰু এইবিলাক ভঁৰাল আছে ধুনীয়াকৈ ভৰাব ৰাতি বাৰু এইবিলাক ইমান নেদেখাওঁ এতিয়া যিহেতু আমাৰ ঠাণ্ডা লাগিছে তো এতিয়া জুই ফুৱাব যাম বলক খেৰে চকুত তো এইবিলাক দালি ভাত কাঢ়ি আছে তো এইবিলাক কাঢ়ি থাকক তো অকণমান জুই ফুৱাই ল'ম জুই আকৌ আহোঁ আকৌ এবাৰ জুই ফুৱাই পেলাই তো এতিয়া এনেকৈ এটা মেল বহি যায় মানে জুই এবাৰ ধলে তেনেকৈ এতিয়া জুই ফাওঁ ধুনীয়াকৈ অলপ খেৰ দি লওঁ ৰ'ব এনেকৈ জুই ফুৱাই আছোঁ কেইটামান দি দিওঁ আৰু টাইমটো চাওক টাইমটো অলমষ্ট এতিয়া টাইম কিমান হ'বলৈ গৈ আছে তো 10টা বাজিছে ৰাতি তো ন খাব লাগিছোঁ 10টা বজাত কি ফিল্ডটো মানে আপোনালোকক বুজাব নোৱাৰিম মানে ভাষাৰে তো কেনেকুৱা লাগিছে মই গম পাই আছোঁ অলপ ঠাণ্ডা অনুভৱ কৰি আছোঁ আৰু অলপ পাছতে খানাটো হ'লেই এতিয়া খাব লাগে তো খানাটো খাই ধুনীয়াকৈ শুব লাগে আৰু এতিয়া খানাটো বাঢ়ি আছে খানা খাব যাওঁ আহক আকৌ জুই এখন ফাইল নাহক আপোনালোকেও ফাই লওক জুই এখন
আছে বহি লওক আপুনি বহি লওক আমাৰ লগত ন খাবলৈ তো বহি লওক চলক দিয়া ভাত চকত এনেকৈ আছে এটি এইবিলাক কাঢ়িছে এটি বহিব তো ঘৰৰ ভিতৰতে আকৌ দিব ৰ'ব এতিয়া ভাত পানী দিব ইয়াত তো ফাইনেলি চালক ইয়াত চব দিয়া হৈ গ'ল তো আৰু এইবিলাক চব লোকেল মানে পুৰা ঘৰুৱা যিহেতু নখোৱা তো চব লোকেল লগাইছে আৰু আমাৰ এখেতে আছে কওক আপুনি এইবিলাক মানে কেনেকে ক'ৰ পৰা আনিছিলে আমাৰ এই পিছফালে ফিচাৰী মাছ হয় দেখাই দিয়া মাছটো মাছ পিছটো এনেকুৱা আৰু বৰ বেছি ডাঙৰো নহয় লোকেল যে লোকেল এইবোৰ ফাৰ্মৰ হোৱা হ'লে পটককৈ ডাঙৰ হ'লহেঁতেন আমাৰ লোকেল ফিচাৰী জাতিলাও হৈছে আমাৰ এই আগফালে হেন্দালি আৰু জলকীয়াটো আমাৰ লোকেল এই পিছফালে পিয়ানি আমাৰ পিয়ানি চুকত আছে ডাঙৰ জলকীয়া নিমখটো আমাৰ ইয়াৰ নহয় কিন্তু নিমখটো সাগৰৰ লুনিয়া যদি আজি খানাটোত যদি পুৰা লোকেল পাইছে কিন্তু এটা বস্তু লোকেল পোৱা নাই আপুনি মানে চাওক নিমখটো মানে লোকেল পোৱা নাই নিমখটো ক'ৰ পৰা আহিছে নিমখটো আপোনাৰ সাগৰৰ এইটো কয় আৰু মানুহে কোৱা শুনিছোঁ এইটো বেলেগৰ পৰা বনাবও পাৰে আমি জনা মানে সাগৰৰ পানীৰ পৰা বনাই বুলি কয় তো সেইটোৱে মানে অহা মানে বেলেগৰ পৰা আহিছে বাকী এটা চব লোকেল আজি দেখাইছোঁ আপোনালোকক চব জাতিলাও লোকেল এইবিলাক জাতিলাও আৰু এটা বস্তু আহিছে নেকি বাহিৰৰ পৰা এইটো মিঠাতেলটো হালধিটো নিজৰে বাকী ভাল লাগিছে এতিয়া ভাজিটো দিব ভাতটো খাই তো ৰাতিও বহুত হৈছে এতিয়া খাই মেলি যাব লাগে তো ৰ'ব খাম এতিয়া ভাজিটো পাই লওঁ খাই থাকিম আৰু এইবিলাক চালক আজি এই দদলি এইটো আমি বাবলুকে মাতো কৃষ্ণ কৃষ্ণ আৰু আমাৰ চাই থকা মানে কৈ দিয়ক তেওঁলোককো খাবলৈ আমিও খাওঁ এতিয়া আমি ধৰিলোহে আৰু ৰাইজেও ধৰক দিয়ক বাই বাই আকৌ নেক্সট এটা ভিডিঅ'তে লগ পাম আজিলৈ বাই বাই এতিয়া আমি খানাটো খাব লাগে